প্ৰিয়কল স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ। এতিয়া আমি গোটেইকেইজনী ছোৱালী ওলাই আহিছোঁ। ক'ত যাই আছোঁ ভিডিঅ'টো শেষলৈকে চালেহে গম পাব দেই। আমি ঘৰৰ পৰা ওলাইছোঁ, বৰষুণ জাকো পেলাইছে আৰু আমি আহিও পালোঁ আৰু বৰষুণ জাক কমিও গ'ল। কি ধুনীয়া কৰিছে বতৰটো। আৰু আমি ক'ত আহিছোঁ নিশ্চয় গম পাইছে সকলোৱে। আমি বৰবিলত আহিছোঁ, গোটেইকেইজনী ছোৱালী গোটেই আহিলোঁ আৰু মিলি ভাবিলোঁ যে কি কৰি থাকিম ঘৰত ফুৰি আহোঁ। তো আমি এনেকৈ গোটেইকেইজনী আহিলোঁ, আহি ভাল লাগিছে, বতৰটো ঠাণ্ডা কৰিছে যিহেতু। এইফালে গোটেইকেইজনী ৰীল ফটো বনোৱাত ব্যস্ত। যিয়ে নহওক ভাল লাগিল, অলপ টাইমেই হওক একেলগে গোটেইকেইজনী ফুৰিব আহিলোঁ। Motherfucking Eagle Double G. Snoop Dogg. Hombre sari. এইজনী চাওকচোন, লাজতে মুখখন ঢাকি ঢাকি খাই আছে আৰু বাকীকেইজনী গোটেইকেইজনী এনেকৈ বহি আছে, কাৰণ ইহঁতৰ অৰ্ডাৰটো অহা নাই, মানে মোৰো অহা নাই। তো আমি এনেকৈ বহি আছোঁ আৰু লেকচাৰ মাৰি আছোঁ পূৰা হাঁহি ধেমালিৰ মাজত। এনেকৈ গধূলি টাইমটো পাৰ কৰিলোঁ আৰু যিয়ে নহওক গোটেইকেইজনী এনেকৈ মিলি আহিলে ভাল লাগে। কেতিয়াবা এনেকৈ আহিব লাগে লগৰ লগত। মোৰ লগৰ নহয় বাৰু, মোতছে সৰু এইকেইজনী আৰু এজনী বৌ আছে। তো ভাল লাগিল আজি গধূলিটো, পাহৰিব নোৱাৰোঁ দেই।